ৰবিৰাম নাৰ্জাৰী আচ্ছা সন্মানীয় সদন ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া এতিয়া বিটিসি চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ইএমও হয় গতিকে উত্তৰ প্ৰশ্ন মই ভাবো আজি হাউসক ভালদৰে তেখেতসকলে জনাব পাৰিব অনাৰেবল মেম্বাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়া আমাৰ লৰেন্স ইছলাৰী এমএলএ ডাঙৰীয়াই যেটো বিটিআৰ একৰ্ডৰ ক্লজৰ অধীনত আমাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰটো ৰেজ কৰিছে মোৰ ইয়াত আমাৰ সন্মানীয় এডুকেশ্যন মিনিষ্টাৰ ডাঙৰীয়াই যেটো ৰিপ্লাই দিলে তেখেতৰ প্ৰশ্নৰ উত্তৰত স্পেচিফিকেলি তেখেতৰ উত্তৰত মই হেতুকে দেখা পালো যে অনলি ফৰ বিটিসি এৰিয়া বিটিআৰ একৰ্ডৰ 6.3 দফা মতে বিটিসি এলেকাত মানে বিটিসি এলেকাত যিমানখিনি স্কুল আছে এইবোৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰটো মাত্ৰ উল্লেখ কৰা হোৱা নাই আউটসাইড দি বিটিআৰ এলেকা আমাৰ ধেমাজি লখিমপুৰ গোলাঘাট শিৱসাগৰ কামৰূপ গোৱালপাৰা এইবোৰ এলেকা এইবোৰ জিলা যিবিলাক বড় মিডিয়াম স্কুল আছে যি স্কুলবিলাকে এতিয়ালৈকে ভেঞ্চাৰতে আছে প্ৰভিন্সিয়েলাইজ হোৱা নাই এইবোৰ স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণেও বিটিআৰ একৰ্ডৰ 6 পইণ্ট দফাত যেহেতু উল্লেখ কৰা আছে সেই হিচাপে এই আমাৰ লৰেন্স ইছলাৰী ডাঙৰীয়া যিটো প্ৰশ্নৰ উত্তৰ সেই উত্তৰটো বিটিসি এলেকাত মাত্ৰ কনফাইন নাৰাখি আউটসাইড বিটিসি এৰিয়াত থকা বড় মিডিয়াম স্কুলবোৰৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰটো কেনেকৈ প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ কাৰণে ব্যৱস্থা কৰাটো ভাল হয় ইয়াৰ ওপৰত আমি সেইটো বিচাৰিছো এইটো এটা কথা আৰু আমি জানো যেহেতু এইবোৰ অঞ্চলৰ স্কুলবিলাকৰ অৱস্থা একেবাৰে বেয়া বড় মিডিয়াম স্কুলবিলাক এতিয়া মানে মৰিবলৈ লৈছে গতিকে এই স্কুলবিলাক এতিয়াই যদি প্ৰভিন্সিয়েলাইজ কৰা নহয় অসমৰ এতিয়াৰ যিটো আইন প্ৰচলিত আইন এই আইনৰ দ্বাৰা দি যেহেতু এই স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰাটো সম্ভৱ নহয় গতিকে একৰ্ডৰ দ্বাৰা দিহে এইটো সম্ভৱ হ'ব বুলি এটা আন্দোলনৰ পৰিসমাপ্তি ঘটোৱাৰ ছাত্ৰৰ এটা একৰ্ড কৰা হৈছে আৰু এই একৰ্ডৰ স্পিৰিট মতে মই ভাবো যে এইবোৰ এলেকাৰ বাহিৰত থকা যিবিলাক স্কুল আছে এই স্কুলবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ অত্যন্ত দৰকাৰ আছে যেটো প্ৰচলিত আইনৰ দ্বাৰা দি সম্ভৱ নহয় সেইটো সম্ভৱ কৰিবৰ কাৰণে একৰ্ডটো কৰা হয় আৰু একৰ্ডত থকা এই দফা মতে ইয়াৰ কাৰণে আমি এই বাহিৰত থকা স্কুলবিলাকক প্ৰভিন্সিয়েলাইজ কৰাৰ দৰকাৰ আছে দ্বিতীয় কথা হ'ল যে আমাৰ এতিয়া 6 শিডিউল এলেকাৰ যিবিলাক স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ মেটাৰ এটো আমি বেলেগকৈ ডিসকাশন কৰিম ইয়েস 2003 10 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা বিটিসি চুক্তি মতে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো ফুলি বিটিসিৰ হাতত এইটো ট্ৰান্সফাৰ কৰা সাবজেক্ট আৰু ইয়াৰ কাৰণে আমি সেপাৰেট বিটিসি অথৰিটিৰ ফালৰ পৰা লেজিসলেটিভ যেটো পাৱাৰ আছে এডুকেশ্যন ডিপাৰ্টমেণ্টটো কেনেকৈ চলাব লাগে আমি কি কৰিব বিচাৰো সেই মৰ্মে চলাবৰ কাৰণে আমাৰ হাতত এটা পাৱাৰ আছে লেজিসলেশন কৰিবৰ কাৰণে আইন বনাবৰ কাৰণে এই হিচাপে এই মেটাৰটো আমি বেলেগ দিনত আমি আলোচনা কৰিম এই কথাটো ইয়াত মই আনিব খোজা নাই এটা কথা আকৌ ইয়াত আছে 10টা কলেজ অলৰেডি যেটো অসম চৰকাৰৰ ফালৰ পৰা মানে কি কয় আমাৰ যেটো ভেঞ্চাৰ আছিল হেতু অসম চৰকাৰৰ পৰা প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছিল কিন্তু এতিয়া প্ৰভিন্সিয়েলাইজেশ্যন এগৰ আন্ডাৰত এটো আনা হোৱা নাই আমাৰ এছপিডি ফাণ্ডৰ পৰা এইবিলাক কলেজটো চলাবৰ কাৰণে আৰ্থিকভাৱে যিমানখিনি প্ৰভিন্সিয়েলাইজ কলেজৰ টিচাৰবিলাকে সুবিধা পায় এইখিনি সুবিধাখিনি দিয়া হৈছে কিন্তু এটো ফুল ফ্লেজড ভাৱে প্ৰভিন্সিয়েলাইজ কৰা হোৱা নাই আৰু হেইটো এছপিডি ফাণ্ডৰ পৰা যে দি টাকা হৈছে হেইটো কিন্তু আমি জনামতে কেবিনেটত এতিয়ালৈকে এপ্ৰুভাল কৰা হোৱা নাই গতিকে এইটো কেবিনেটত এপ্ৰুভাল কৰিবৰ কাৰণে যাতে ব্যৱস্থা কৰা হয় মই আমাৰ অনাৰেবল মন্ত্ৰী মহোদয়ৰ পৰা এইটো বিচাৰিছো অনাৰেবল মিনিষ্টাৰ যিসকল বাকি থাকি যায় তেওঁলোকৰ কাৰণে বিটিসিয়ে এখন পৃথক নিজা কাউন্সিলৰ প্ৰভিন্সিয়েলাইজেশ্যন আইন কৰি লবৰ কাৰণে মোৰ ফালৰ পৰা মই পৰামৰ্শ আগবঢ়াইছো ধন্যবাদ